Hello everyone, welcome to our channel Tuk Tuk Dhemaji. Aro etia ami ga sa dhui ready hoi lolo. Aro etia ami jam outing aji mistare outing ot loi jabo. Eya amar babu ready hoi gol. Hi koi di babu. Hi. Ami fufu jabo dia. Tata. Bye bye. Bye bye. Bolo bolo. আজি আমি পিকনিক খাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ চেনেলটো ভাল পাব আপোনালোকে বাই বাই আমি যাম এটা আমাৰ গলু গলু এটা গলু 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 আৰু গলু হে গলু আমাৰ এইটো নামটো হৈছে গলু গলু নামটো হৈছে গলু তোমালোকে আজি ফুৰিব যাবা নেকি? আমাৰ ধেমাজি ৰাস্তা ট্ৰেভেলিং কৰি থাকিলে আপোনালোকৰ কি মনোভাৱ হয় বাৰু? ৰাস্তাৰ কিনাৰত শাৰী শাৰী গছবোৰ চাই যায় নে ঘৰবোৰ চাই যায়? কমেণ্টত ক'বচোন প্লিজ। আৰু এতিয়া হৈছে আঘোণমহীয়া, আমি পথাৰত ধান দাবলৈ হৈছে। ইফালে ইফালে শাৰী শাৰী সোণবৰণীয়া ধুনীয়া ধুনীয়া পথাৰ ধান চাই যাওঁ। আমি প্ৰায় পাবৰে হৈছে আৰু অলপমান টাইম আছে, অলপ পিছত আমি পামগৈ। এফালে আগফালে চাওকচোন ইমান ধুনীয়া শাৰী শাৰী পাহাৰ। নদীৰ ওচৰলৈ ব'ল তেতিয়া মানে পালোহি চিলাপথাৰ ডিমৌ আৰু এইটো ইমান ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই যাম, চাই যাব আৰু পৰিৱেশবোৰ উপভোগ কৰক। আৰু কি ক'ম আৰু আহিব পিকনিক প্লেচ হয়। Fire, keep the melters down again. Now it's pouring through my veins, but I said you're the spark to blame. And it's fire, burning hot. নদীবোৰৰ পানীবোৰৰ চাউণ্ডবোৰ উপভোগ কৰকচোন, ইমান ধুনীয়া এটা চাউণ্ড দি আছে, খৰ 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 খৰ। ইফালে ফটো ছেশ্যন হৈ আছে আৰু সকলোৱে আহিছে, কিছুমান ষ্টুডেণ্ট আহিছে, এক্সকাৰ্ছনৰ কাৰণে আহিছে আৰু এনে ফিল্ড ষ্টাডিৰ কাৰণেও আহিছে। এইডোখৰ ধুনীয়া এডোখৰ মনোমোহা জেগা, আপোনালোকেও আহি উপভোগ কৰিব পাৰে সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ। কেনেকুৱা লাগিছে? ভাল লাগিছে চুতুলো তোমাক কেনেকুৱা লাগিছে? ভাল লাগিছে কি দেখিলা ইয়াৰ আহি? পাহাৰ আৰু পানী আৰু নদী আৰু আৰু পৰিৱেশ লাগিলে পৰিৱেশটো ভাল লাগিছে ন? এইজোপাত কি গছ? এইজোপাত কি গছ? বগৰী গছ বগৰী গছ। আৰু বাবু বগৰী খাব নেকি? বগৰী খাব নেকি? চাউল খাব নালাগে জানো? প্লিজ আনিব না বাইক ছেকেণ্ড মাজে সময়ে আমি সৰু ল'ৰা ছোৱালীসমূহক বাহিৰলৈ ফুৰাব লৈ যাব লাগে, প্ৰাকৃতিক দৃশ্যসমূহ দেখুৱাব লাগে, তেওঁলোকৰ মনবোৰ সজীৱ হয়, লগতে পঢ়া শুনাৰো মনোযোগ বাঢ়ে।
বান্ধৱী হয় আৰু আমি দীৰ্ঘদিনৰ বান্ধৱী আজি আহি বহুত ভাল লাগিছে বহুত বছৰৰ মূৰত আমি আকৌ পুনৰ এনেকৈ বাহিৰলৈ ফুৰিব আহিছোঁ সেইকাৰণে ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আমি আহাৰসমূহ ঘৰতে বনাই লৈ গৈছিলোঁ আৰু তাত আমি সকলোৱে মিলিজুলি এসাঁজ খালোঁ আৰু এতিয়া আমাৰ নাচৰ পৰ্ব হ'ব ইটো উঠিছে ৰ অকণমানটো উঠিছে এতিয়া উঠ পুইছে নেকি বা জ্বলা আছে নেকি চৌকিটা জ্বলি